নমস্কাৰ কেনে আছে আপোনালোক সকলো নিশ্চয় ভালে আছে চাগে মই সুমি আপোনালোকক পুনৰবাৰ আদৰণি জনাইছোঁ সুমি কিচেন এণ্ড ব্লগছলৈ এতিয়া ৰাতিপুৱা চোতালতলত ঘূৰি ফুৰিছোঁ কাৰণ ৰাতিপুৱা যিটো বিটু বতাহ বলে বহুত ভাল লাগে আৰু আজি দেওবাৰ যিহেতু দিনটো বোলো কি কৰোঁ নকৰোঁ চাই থাকিব ভিডিঅ'টো এতিয়া চোতালতে আছোঁ যিহেতু মই কৰা কেইজোপামান ফুলকে দেখাই দিওঁ আপোনালোকক আমাৰ চোতালখন তেনে সৰু গতিকে ঢেৰ ফুল কৰিব পৰা নাই যিখিনি পাৰোঁ কৰিছোঁ কাৰণ ভাল পাওঁ মই যিহেতু এয়া স্পাইডাৰ প্লেণ্ট এইজোপা নাম নাজানো এইজোপা মোৰ ওচৰৰ বৌ এজনীয়ে দিছিলে এইজোপা ফুল চব বহাগত ফুলে হালধীয়া কালাৰ ফুল এটা ফুলে একদম গোটেই গছজোপা হালধীয়া হৈ যায় এয়া দেখিছেনে থাউজেণ্ড প্লেনৰ পুলিও ওলাই কৰি থৈছোঁ টাব আনিব পৰা নাই ৰুবৰ কাৰণে ইয়াত আছে এইজোপা স্পাইডাৰ প্লেণ্ট কিন্তু লগতে আধা কেজিমানো হৈ গ'ল এইকেইজোপা আৰু এইকেইজোপা এয়াই মোৰ ঘৰৰ ফুল এজোপা তেনে সৰু আছিলে মোৰ ল'ৰাটোৱে ৰুইছিলে কিন্তু ডাঙৰ হৈ গ'ল এইজোপা আকৌ বৰ অদ্ভুত ধৰণৰ এইজোপা না পাত আছে না ফুল আছে অকল ঠাৰি এয়া বৰষুণ দি আছিলে কাৰণে পানী পৰি আছে মানি প্লেণ্টজোপা মই নাৰিকলত দিছিলোঁ ওলাব লাগে আগফালে ওলাইছে পাছফালে এইয়া পাতখিনি চাওক কিমান ধুনীয়াকৈ ডাঙৰ হৈ আহিছে এইজোপাটো একদম ধুনীয়া ডাঙৰ হৈছে এইজোপা কপাহ আৰু এয়া আমাৰ বেলগছজোপা এয়া নাৰিকল এজোপা মানি প্লেণ্ট মই এইদৰে ৰুইছোঁ আকৌ আনপিনে সেইজোপা লাকি বেম্বো সেইজোপা ডাঙৰকৈ টাবত দি দিলোঁ দেখিবলৈ ভালো লাগিলে সৰু সৰুকৈ মানি প্লেণ্ট কেইজোপা আছে এই আমাৰ ঘৰৰ ভিতৰত কৰা ফুল এইজোপা মানি প্লেণ্ট দেখিছে বিশ্বাস কৰক নকৰক নাজানো এক সপ্তাহত পানীত দিছোঁ কেৱল পানীত থৈছে এজোপা মানি প্লেণ্ট এক সপ্তাহতে আগটো ইমানখিনি বাঢ়ি গৈছে মানে ভাল লাগে দেখি ঘৰৰ ভিতৰত ফুলখিনি দেখিলে ৰাতিপুৱাই পৰাই মনটো ভাল হৈ যায় এয়া হ'ল লাকি বেম্বো এইটো ডাঙৰ এয়া পাতখিনি ওলাইছেহে নতুনকৈ এইকেইজোপা সৰু এয়া ডাইনিং টেবুলত মই সজাই থৈছোঁ ধুনীয়াকৈ ৰাতিপুৱা সময় যিহেতু খোৱা বোৱাখিনি কৰি লওঁগৈ কিবা এটা বনাওঁগৈ পাকঘৰত পিনে বনাই আছোঁ ৰুটি পিনে এয়া মটৰ ঘুগুনি বনাই আছোঁ এতিয়া ৰাতিপুৱা খাদ্য খাই লওঁগৈ আমাৰ ৰুটি ৰেডি হৈ গ'ল এয়া ৰুটি ঘুগুনি আৰু টপ এতিয়া খাই লওঁগৈ তাৰপিছত লগ পাই আছোঁ নিচেই ওচৰৰ দোকান এখনলৈ যাওঁ আচলতে কেকৰ অৰ্ডাৰ এটা আছে ডিম নাইকিয়া হ'ল ডিম আনিবলৈ যাওঁ মোতকৈ আগত কোন গৈ আছে চাওক এতিয়া ল'ৰা ছোৱালীকেইটা মোতকৈ আগতহে গৈছে এইয়া মোৰ ল'ৰাটো হাই কৰা বেজি হাই কৰা এইয়া মোৰ ল'ৰা ছোৱালীকেইটা আমি গোটেইকেইটা দোকানলৈ ওলাইছোঁ ব'লা ডিম 7টা দিয়ক খুৰী 7টা ক'ত আছা তোমালোক ক'ত লাগে কি লাগে দেখাই দিয়া কি লাগে সেইটো তুমি খাবা বিংগ আৰু ভণ্টি এই ললিপপ নহ'ব দোকান আহি পাই গ'লোঁ দোকানৰ বস্তু কিনি আছোঁ এতিয়া আমাৰ ওচৰৰে খুৰী যি ধুনীয়াকৈ ক'ব খুৰীয়ে চিনাকি কৰি দিম ৰ'ব এই আমাৰ ওচৰৰে দোকানৰ খুৰী দেই এয়া খুৰী অঁ এয়া খুৰী উঠি আছে আপুনি এই পিনে চা নমস্কাৰ কৰি দিয়ক আকৌ এইজনী আমাৰ খুৰী হয় খুৰী এনেকৈ আমাক গালিয়ে দি থাকে নিজৰ যে তেনেকৈ গালি দি থাকে আহোঁ বাৰু দেই খুৰী এই আমাৰ গলিৰ নাম পাৰিজাত পথ এয়া ওপৰত মোৰ বেনাৰখন লাগি আছে চুমি কেক ঘৰ হোৱা ল'ৰা ছোৱালীকেইটা গৈ আছে ঘৰলৈ বলক গৈ দেখাওঁগৈ কি কৰোঁ কি নকৰোঁ ঘৰ সাৰিব আছে কাপোৰ ধুব আছে সকলো কামখিনি ক্লিন কৰি লওঁ ঘৰটো দেওবাৰ যিহেতু এয়া মাছ মিষ্টাই লৈ আহিছে এতিয়া পাকঘৰত চাওঁগৈ কি শাক পাচলি আছে মাছৰ লগত বনাবলৈ আজি দেওবাৰে সাজটো মাছৰ লগতে খাওঁ দুইটাকে ফুলত পানী দিব লগাই দিছোঁ নহ'লে দেওবাৰ দিনটো ঘৰ স্কুল বন্ধ হ'লে কি হ'ব একদম পানী খুৱাই দিয়ে ইটো বস্তু সিপিনে পেলাই সিটো বস্তু পিনে পেলাই এতিয়া ফুলত পানী দি আছে দুইটা
নিমখ সানি লৈ মেৰিনেট কৰি লওঁ। মাছ ফ্ৰাই কৰি আছোঁ। আনপিনে কুকাৰত ৰঙালাও আলু কাটি লৈছোঁ। ভাবিলোঁ আজি মাছ ৰঙালাওৰ লগত খাওঁ। মই ডিম 4টা ভাঙি লৈছোঁ। ৰিফাইন একাপ দি লৈছোঁ ইয়াত। এইখিনিতে মই সেই একেটা কাপৰ জোখৰ ময়দাখিনি এড কৰি দিম। চেনি একাপো ইয়াত মিলাই দিছোঁ। আৰু ইয়াত দি দিম মই একাপ বেকিং পাউডাৰ। মোৰ অলপ কম হৈছে, গতিকে আৰু অলপ দি দিছোঁ। এতিয়া ব্লেণ্ডাৰ মেচিনটো মাৰি লৈ পিনে ব্লেণ্ডাৰ মেচিনটোৱে দি আনপিনে মোৰ ভাগ মাছ ভজা হৈ গ'ল। মাছখিনি ধুনীয়াকৈ ভাজ খাই উঠিলে। এতিয়া মই একেখিনি তেলতে পিঁয়াজ দি দিছোঁ, নহৰু দি দিছোঁ। এইখিনি ধুনীয়াকৈ ভাজি লওঁ। লগতে শুকান জলকীয়া এটা দুভাগ কৰি দি দিছোঁ মই। যিহেতু সৰু ল'ৰা ছোৱালী আছে, গতিকে বেছি জ্বলা নাই দিয়া মই। এতিয়া ৰঙালাও আলু যিখিনি কাটি ৰাখিছিলোঁ সেইখিনি মই ইয়াত এড কৰি দিম। বেটাৰখিনি ৰেডি হৈ গ'ল। দুইটাই মই এতিয়া এটা অভেনত এটা কেৰাহীতে বহাই দিম, কাৰণ সময় মোৰ কম আছে। আৰু আনপিনে মোৰ ৰঙালাও মাছৰ তৰকাৰী ভকভকে উতলি আছে। এয়া আমাৰ দুপৰীয়া ভাত ৰেডি হৈ গ'ল। এতিয়া ভাতকেইটা খাই দুপৰীয়া ভাত সাজ খাই উঠাৰ পাছত বিৰাট ভাগৰ লাগিলে, জিৰণি ল'লোঁ। আৰু পিছবেলাও ল'ৰা ছোৱালীকেইটাৰ লগত অলপ সময়ৰ কাৰণে ওলাই গ'লোগৈ। যিহেতু দেওবাৰ আছিলে, প্ৰত্যেক দিনাতো ওলাই যাব নোৱাৰোঁ। আৰু আপোনালোকক কৈছিলে মই কেকৰ অৰ্ডাৰ এটা আছিলে, ভাবিছিলোঁ আইচিং কৰি দেখুৱাম, কিন্তু ভিডিঅ' কৰা নহ'ল, তেনে সুবিধা অকণ নিমিলিলে। এতিয়া 7:30 বাজিছে। ৰাতি ভাত সাজো বনাই আছোঁ, আৰু দিনৰ মাছ আছে যিহেতু বেঙেনাৰ লগত বনাই আছোঁ। আৰু ব'লক কেকটো দেখাওঁ কেনেকুৱা ডিজাইন কৰিলোঁ। এইয়া কেকটো দেখিছেনে? এইটো কেক অৰ্ডাৰ কৰা হৈছে। যেনিবা মই লিপিকা নামৰ কণমানি এজনীলৈ বনাইছোঁ। আৰু জন্মদিনৰ শুভেচ্ছাও জনালোঁ লিপিকালৈ। এই আমি ৰেডি হৈ গ'ল। এতিয়া গৰম গৰম ভাতৰ লগত পৰিৱেশন কৰিম। আজি ভিডিঅ'টো মই ইমানতে সামৰণি মাৰিছোঁ। যদি আপোনালোকে মোৰ ভিডিঅ'টো চাই ভাল পালে তেন্তে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিব। আৰু লগতে এতিয়ালৈকে যদি মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই, চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আপোনালোকে সকলোৱে মোৰ ভিডিঅ'টো চোৱাৰ বাবে অনেক ধন্যবাদ।